হেল্ল' ভিউৱাৰ্ছ, আপোনাক স্বাগতম এডুকেশ্যন আছাম এছকে চেনেলৰ এইটো ভিডিঅ'ত। আপুনি 2022 চনৰ ভোটাৰ তালিকাটো কেনেকৈ ডাউনলোড দিব পাৰিব মোবাইলতে, সেই সম্পূৰ্ণ প্ৰচেছটো মই ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব ভিডিঅ'টো। অলপো স্কিপ নকৰিব, নহ'লে আপুনি ডাউনলোড দিব নোৱাৰিব। আৰু আপোনালোকলৈ মোৰ এটা ৰিকুৱেষ্ট, মোৰ চেনেলত যদি প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যন বেলটো দবাই দিব। তেতিয়াহ'লে আহক মূল ভিডিঅ'টোলৈ যাওঁ। আপোনালোকে গুগল ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। অ'পেন কৰি চাৰ্চ কৰিব NBSP। এইখিনি লিখি আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। আপোনালোকে ওপৰৰ প্ৰথম লিংকটো, এইটো লিংকত ক্লিক কৰিব। এইটো লিংকত ক্লিক কৰাৰ পিছত আপোনাক এটা বেলেগ এটা পেজলৈ লৈ যাব। পিছত আপোনালোকে লগইন/ৰেজিষ্টাৰ আপোনালোকে এইটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত আৰু এটা বেলেগ এটা পেজ খোল খাব। পেজটো খোল খোৱাৰ পিছত এনেকুৱা হ'ব আপোনাৰ পেজটো খোল খোৱাৰ পিছত আপুনি যদি আপোনাৰ আগতে ইউজাৰ আইডি পাছৱৰ্ড আছে তেতিয়াহ'লে আপুনি ইউজাৰ আইডি পাছৱৰ্ড বহুৱাই কেপচাটো বহুৱাই লগইন কৰি দিব। আৰু যদি নাই তেতিয়াহ'লে আপোনালোকে চাওক তলফালে আছে ডো নট হেভ একাউণ্ট ৰেজিষ্টাৰ এজ এ নিউ ইউজাৰ। আপোনালোকে এইটোত ক্লিক কৰি ইউজাৰ আইডি আৰু পাছৱৰ্ড বনাই ল'ব পাৰিব। পিছত আপোনালোকে ইউজাৰ নেম আৰু পাছৱৰ্ড বহুৱাই লগইন কৰি দিব। মই লগইন কৰি আছোঁ, মোৰ আগতে বনোৱা আছে সেইকাৰণে। আপোনালোকে কেপচাকেইটা যেনেকৈ আছে তেনেকৈ বহাব। আপোনাৰ যিটো সময়ত আপুনি লগইন কৰিব তেতিয়া যিটো কেপচা আহিব যেনেকৈ থাকিব তেনেকৈ আপুনি বহুৱাই লগইন অপশ্যনত ক্লিক কৰি দিব। লগইন অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। পেজটো খোল খোৱাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত চাব আপোনালোকে ইয়াত লিখা আছে ডাউনলোড ইলেক্ট'ৰেল ৰোল PDF। আপোনালোকে এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত আপোনাক আৰু এটা বেলেগ এটা পেজলৈ লৈ যাব। এনেকুৱা এটা পেজ খোল খাব। পেজটো খোল খোৱাৰ পিছত আপোনালোকে চিলেক্ট ষ্টেট, আপোনালোকে ইয়াত ষ্টেটটো চিলেক্ট কৰিব। আপোনাৰ যিটো হয় সেইটো চিলেক্ট কৰিব। অসম চিলেক্ট কৰিব। চিলেক্ট কৰি গোত ক্লিক কৰি দিব। গোত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। পেজটো খোল খোৱাৰ পিছত আপোনালোকে চাব ইয়াত লিখা আছে PDF ইলেক্ট'ৰেল ৰোলছ। আপোনালোকে এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। পেজটো খোল খোৱাৰ পিছত চাব ইয়াত চিলেক্ট ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় সেইটো চিলেক্ট কৰিব। মোৰ নগাঁও, সেইকাৰণে মই নগাঁও চিলেক্ট কৰি আছোঁ। পিছত আপোনাৰ ইয়াত লিখা আছে যে LAC নেম, আপোনাৰ সমষ্টিটো কোনটো সমষ্টি সেই সমষ্টিটো চিলেক্ট কৰিব। আপোনাৰ যিটো হয় সেইটো চিলেক্ট কৰিব। সেইটো আপোনাৰটো চিলেক্ট কৰিব। পিছত আপোনাক কোন খণ্ডত ভোটটো দিয়ে পাৰ্ট নাম্বাৰ বা খণ্ড নম্বৰটো ইয়াৰ পৰা চিলেক্ট কৰি বহুৱাই দিব। মোৰ যিটো মই সেইটো বহুৱাই দিছোঁ। পিছত চাব তলফালে লিখা আছে যে আপোনাৰ 65+3 হোৱাট লিখা আছে। আপোনাৰ এইটো যোগ কৰিলে কিমান হ'ব তলত বহুৱাই দিব। মই বহুৱাই দি আছোঁ 65। আপোনাৰটোত বেলেগ বেলেগ আহিব পাৰে। আপুনি যিটো যেতিয়া আহিব পেজ চাইডত তেতিয়া বেলেগ বেলেগ আহিব পাৰে। পিছত আপোনালোকে ভিউ ৰোলত বহুৱাই ভিউ ৰোলত ক্লিক কৰি দিব শুদ্ধ উত্তৰটো বহুৱাই। পিছত চাব আপোনাৰ মোবাইলত চাব ডাউনলোড হৈ আছে। ডাউনলোড
হৈ গৈছে, চাওক ডাউনলোড হৈ গৈছে। পিছত আপোনালোকে ইয়াত ক্লিক কৰি দিব বা আপুনি ফাইলত গৈ ডাউনলোড ফাইলত উলিয়াই তাৰ পৰা ক্লিক কৰি চাব পাৰিব। মই ডাইৰেক্ট তাতে ক্লিক কৰি দিলোঁ। তাত ক্লিক কৰাৰ পিছত ইয়াত বহু ধৰণৰ অপশ্যন আহিব পাৰে, আপোনাৰ মোবাইলত যিটো আছে সেইটো আহিব পাৰে। মই ড্ৰাইভ PDF-ত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত চাওক 2022 চনৰ ভোটাৰ তালিকাত লিখা আছে আৰু কিমান তাৰিখে প্ৰকাশ পাইছে সেই তাৰিখটো ইয়াত লিখা আছে। আপুনি তলত অলপ ধ্যান কৰিলে চাব পাৰিব। তাক মই দেখুৱাই দি আছোঁ। ইয়াতে তাক 5 তাৰিখে প্ৰকাশ পাইছে লিষ্টটো, ভোটাৰ লিষ্টটো। আপুনি এনেকৈ ভোটাৰ লিষ্টটো ডাউনলোড দিব পাৰিব, 2022 চনৰ ভোটাৰ লিষ্টটো। আৰু যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে আপোনালোকলৈ এটা ৰিকুৱেষ্ট, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ন'টিফিকেশ্যন বেলটো